হেল্ল' গাইজ, কি খবৰ? মই ৰোহিত, আপোনালোকে চাইছোঁ ৰোহিত ব্লগছ। আজি আমি গৈ আছোঁ গোগামুখ। গোগামুখ এটা ইউনিক হোটেল দেখুৱাম আপোনালোকক। মোৰ লগত আছে জাকিৰ আলম। গৈ আছোঁ আমি একেলগে। তো আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো গাইজ, এইটো চাব পাৰে আমাৰ লখিমপুৰ টাউন। ৰাতিপুৱা দোকান পোহাৰ একো খোলা নাই। এতিয়া 7:30হে বাজিছে, দোকানবিলাক খুলি আছে লাহে লাহে। তো গাইজ, আৰু এটা কথা হ'ল যে মোৰ ভিডিঅ' 60% মানুহে চাই বাট ছাবস্ক্ৰাইব নকৰে। গতিকে আপোনালোকে প্লিজ মৰম দিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই থাকক। এনেকুৱা মানুহৰ কাৰণে এক্সিডেণ্ট হয়, অলপ চাই মেলি যাব লাগে ন দুই চাইডে। এয়া বিকা ধাবা আহি যোৱা। কি বাইকৰ চাবি থৈ আহিছা নি? লৈ লোৱা জলদি লৈ লোৱা। এয়া আমাৰ ৰোহিত, তাৰ চেনেলতে যাব ভিডিঅ'টো। এয়া বিকা ধাবা পাই গ'লোঁ। বলক আমি ভিতৰলৈ যাওঁ। এইটো চাব পাৰে আৰ্টিফিচিয়েল ট্ৰী ৰেষ্টুৰেণ্টৰ মাজত। কি ধুনীয়া লাগিছে। তো গাইজ, আমি বিকে ৰেষ্টুৰেণ্ট চাব পাৰিলোঁ। এইটো কিবা নেচাৰেল ট্ৰী নহয়, আৰ্টিফিচিয়েল ট্ৰী হয়। এয়া চাব পাৰে, কাট দিব নোৱাৰা গছ। গাইজ, এতিয়া আমাৰ ফ্ৰাইড ৰাইচ আহি পেলাই খাই আপোনাৰ লগত আকৌ লগ কৰি আছোঁ। তো গাইজ, এতিয়া আমি ধাবাৰ পৰা ওলাই গৈছোঁ। চ' জাকিৰে বাইক চলাব, মই তাৰ লগত যাম। এতিয়া মই নচলাওঁ, তুমি চলাবা ন? মই চলাম, লেকিন মই 20ত যাম। ঘৰটো পাবলৈ গ'লে সন্ধিয়া টাইম হৈ যাব। তো গাইজ, এইটোৱে আছিলে আজি সৰু এটা ভিডিঅ'। আশা কৰোঁ যে আপোনালোকে চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।